হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক মোৰ ইউটিউব চেনেল ৰোড টু জ্ঞানলৈ স্বাগতম। আহক আজি আমি আমাৰ টপিকটো আৰম্ভ কৰোঁ। আজি আমাৰ টপিক হ'ল আকবৰৰ সমাধি, যাক ইংৰাজীত কোৱা হয় আকবৰছ টম্ব। এইটো আমাৰ মিডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰীৰ এটা খুব ইম্পৰ্টেণ্ট টপিক, যিটো টপিক প্ৰায় বেছিভাগ ইণ্টাৰভিউতে সোধা দেখা যায়, নাইবা কম্পিটিটিভ এক্সাম, বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামতো এইটো আহি থাকে। যোনে যোনে বেলেগ বেলেগ ইণ্টাৰভিউবোৰ দি আছে সিহঁতে নিশ্চয়কৈ জানিব যে বেছিভাগ ইণ্টাৰভিউতে হিষ্ট্ৰীৰ কুৱেশ্যন খুব বেছি থাকে। আৰু মিডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰীৰ এটা ইম্পৰ্টেণ্ট টপিক হ'ল আকবৰছ টম্ব, যিটো আমি সকলোৱে জানো যে আকবৰ আছিল মোগল সম্ৰাটসকলৰ ভিতৰত আটাইতকৈ বেছি প্ৰখ্যাত ফেমাছ আছিল। আৰু আকবৰ মোগল সম্ৰাটসকলৰ ভিতৰত আকবৰৰ বিষয়ে চবতছে বেছি আমি পঢ়িব লাগিব যিকোনো ইণ্টাৰভিউৰ কাৰণে। তো আকবৰৰ সমাধি, বহুতে নাজানে যে আকবৰছ টম্বটোকে আকবৰৰ সমাধি বুলি কোৱা হয়। তো আহক আজি আমি আৰম্ভ কৰোঁ আকবৰৰ সমাধি কাক বোলে, কি হয় তাৰ বিষয়ে। আকবৰৰ সমাধি উত্তৰ প্ৰদেশৰ আগ্ৰাৰ ওচৰৰ চিকান্দ্ৰাত অৱস্থিত। মোগল স্থাপত্যৰ ই উৎকৃষ্ট উদাহৰণ। পূৰ্বৱৰ্তী সময়ৰ মোগল স্থাপত্যৰ লগত ইয়াৰ কিছু পাৰ্থক্য আছে। স্থাপত্যৰ ক্ষেত্ৰত কিছু পৰীক্ষা নিৰীক্ষাৰ নিদৰ্শন আৰু হিন্দু স্থাপত্যৰ প্ৰভাৱ ইয়াত লক্ষ্য কৰা যায়। আকবৰ আছিল তৃতীয় মোগল সম্ৰাট। 1556 চনত মাত্ৰ 14 বছৰ বয়সতে তেওঁ দিল্লীৰ ৰাজসিংহাসনত আৰোহণ কৰে আৰু নানা প্ৰতিৰোধ অতিক্ৰম কৰি বিশাল মোগল সাম্ৰাজ্যক সুপ্ৰতিষ্ঠিত কৰে। উদাৰ দৃষ্টিভংগীৰ সম্ৰাট আকবৰ ইছলাম ধৰ্মাৱলম্বী হ'লেও তেওঁ হিন্দু আৰু আন ধৰ্ম সংস্কৃতিকো সমদৃষ্টিৰে চাইছিল। তেওঁ সজা স্থাপত্যকৃতিবোৰত হিন্দু আৰু আন স্থানীয় শৈলীৰ প্ৰভাৱ দেখা যায়। তেওঁ নিৰ্মাণ কৰা আগ্ৰা ফৰ্ট, ফতেহপুৰ চিক্ৰী নগৰ আদি অগতানুগতিক স্থাপত্যৰ সুন্দৰ উদাহৰণ। বিশেষকৈ ফতেহপুৰ চিক্ৰীত সকলো সংস্কৃতিৰ এটা অপূৰ্ব সমন্বয় পৰিলক্ষিত হয়। আকবৰৰ সমাধি নামেৰে বিখ্যাত এই সমাধি স্মৃতিসৌধৰ কাম আকবৰেই আৰম্ভ কৰিছিল আৰু তেওঁ বহু কাম সম্পূৰ্ণ কৰিছিল। 1604 পৰা 5 চনত আকবৰৰ মৃত্যুৰ পাছত তেওঁ ইয়াতে সমাধিস্থ কৰা হয় আৰু পিছৰজনা সম্ৰাট অৰ্থাৎ তেওঁৰ পুত্ৰ জাহাংগীৰে 1613 চনত সমাধিসৌধৰ বাকী কামখিনি সম্পূৰ্ণ কৰে। এই সমাধিটো এতিয়াৰ দিল্লী-আগ্ৰা পথৰ কাষতে অৱস্থিত। ইয়াত আছে 4খন প্ৰৱেশ তোৰণ। ইয়াৰে এখন হিন্দু, এখন ইছলাম, এখন খ্ৰীষ্টান আৰু চতুৰ্থখন আকবৰ সৃষ্ট বিশ্বজনীন ধৰ্মৰ শৈলীত নিৰ্মিত। দক্ষিণৰ সুসজ্জিত প্ৰৱেশ পথেৰে ইয়াত প্ৰৱেশ কৰিব পাৰি। এই প্ৰৱেশ পথত বগা আৰু ৰঙীন মাৰ্বলৰ কিছুমান ফুলাম আৰু জ্যামিতীয় নক্সা লক্ষ্য কৰা যায়। সুসজ্জিত বগা মাৰ্বলৰ 4টা স্তম্ভযুক্ত এই প্ৰৱেশ পথেই বোধ কৰোঁ মোগল স্থাপত্যৰ ভিতৰত আটাইতকৈ সুশোভিত প্ৰৱেশ পথ। ইয়াৰ ভিতৰত আছে চাৰবাগ বা 4খন উদ্যান। মূল সমাধিটো পিৰামিড আকৃতিৰ, উচ্চতা 22.5 মিটাৰ। তাত 5টা স্তৰ আছে। প্ৰথম স্তৰত ধেনুভিৰীয়া ভাস্কৰ্য লক্ষ্য কৰা যায়। তাৰ পিছৰ স্তৰত 3টা ৰঙা বালি শিলেৰে সজা। একেবাৰে ওপৰৰ স্তৰটো বগা দেৱালত সুন্দৰ ধেনুভিৰীয়া ভাস্কৰ্য দেখা যায়। ভূগৰ্ভত আছে মূল সমাধি। গোটেইকেইটা স্তৰৰে বাৰাণ্ডাসমূহত যিবোৰ জালি আৰু দেৱালৰ অংশ আছে তাতো বহু সুন্দৰ ভাস্কৰ্য লক্ষ্য কৰা যায়। অৱশ্যে সমাধিসৌধটোত কিছুমান অভাৱো পৰিলক্ষিত হয়। বিশেষকৈ শীৰ্ষত এটা গম্বুজ নথকাটো লক্ষণীয় কথা। তো ভিউৱাৰ্ছ, আজি আমি আকবৰৰ সমাধিৰ বিষয়ে জানিলোঁ যে আকবৰৰ সমাধিটো আকবৰে নিজেই জীৱিত কালতে তেওঁ কামটো আৰম্ভ কৰিছিল আৰু তেওঁৰ মৃত্যুৰ পিছত সেই কামখিনি তেওঁৰ পুত্ৰ জাহাংগীৰে সম্পাদন কৰিছিল। আৰু মোগল সাম্ৰাজ্যৰ যিবিলাক কীৰ্তিচিহ্ন আছে তাৰ ভিতৰত এটা লেখত ল'বলগীয়া কীৰ্তিচিহ্ন হ'ল এই আকবৰৰ সমাধি। তো আকবৰছ টম্ব বা আকবৰৰ সমাধিৰ বিষয়ে আপোনালোকে যি বুজিলে আজি, আৰু
মোগল সাম্ৰাজ্যৰ আৰু কি কথা জানিব খোজে নতুনকৈ মোৰ ভিডিঅ'বোৰত আপোনালোকে নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত গৈ জনাব পাৰে। তো আজি এইখিনিতে সমাপ্ত কৰিছোঁ। থেংক ইউ।